ৱেলকাম টু মাইটি লাৰ্ণাৰ্ছ। এই চেনেলটোৰ জৰিয়তে সকলো ধৰণৰ টিচিং এক্সামৰ উপযোগী হোৱাকৈ টপিক ৱাইজ লেচন আৰু তাৰ কুৱেশ্যন এনচাৰৰ ব্যৱস্থা কৰা হৈছে। আশা কৰোঁ সকলোৰে যথেষ্ট সহায় হ'ব। চ' আহক ভিডিঅ'টো উপভোগ কৰোঁ। এতিয়া উপভোগ কৰোঁ। চ' হোৱাট উই উইল লাৰ্ণ টুডে। আমি আজি কি শিকিম? আমি আজি শিকিম ইংলিছ গ্ৰামাৰৰ এটা টপিক, প্ৰিপজিশ্যন, যিটো যথেষ্ট ইম্পৰ্টেণ্ট হয় যিকোনো ধৰণৰ টিচিং এক্সাম যেনে CTET অৰ্থাৎ চেণ্ট্ৰেল টেট, STET অৰ্থাৎ অসম টেট বা যিকোনো ধৰণৰ ৰাজ্যিক টেট, BEd এণ্ট্ৰেঞ্চ এক্সাম, BEdৰ যোনটো এণ্ট্ৰেঞ্চ এক্সাম পতা হয় তাত চিট পাবৰ কাৰণে। নেক্সট DLED এণ্ট্ৰেঞ্চ এক্সাম যিটো বৰ্তমান ফৰ্ম ফিল আপ হৈ আছে আৰু এক্সাম ডেট দিয়া হৈছে 27 জুন। বোধ হয় যদি হয় আপোনালোকৰ হাতত যথেষ্ট কম সময় আছে আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আজিৰ পৰা প্লে'লিষ্ট উপলব্ধ কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে। আশা কৰোঁ সকলোৰে সহায় হ'ব। আমাৰ মেথছৰ যিটো চিলেবাছ ৱাইজ বা টপিক ৱাইজ DLED এণ্ট্ৰেঞ্চৰ ক্লাছ সেই অলৰেডি কালিৰ পৰা আৰম্ভ কৰা হৈছে। আমাৰ চেনেললৈ গৈ মেথছৰ প্লে'লিষ্টত আপোনালোকে চাব পাৰে। চ' আমাৰ ফাৰ্ষ্ট প্ৰিপজিশ্যনটো হৈছে হি লিভছ গুৱাহাটী। ইয়াত হি লিভছ গুৱাহাটী অৰ্থাৎ তেওঁ গুৱাহাটীত বাস কৰে। এই ক্ষেত্ৰত গুৱাহাটী অৰ্থাৎ এখন জেগাৰ নাম কোৱা হৈছে। ইয়াত কি বহিব পাৰে বাৰু? অফক'ৰ্ছ ইয়াত বহিব অপশ্যন ইন। কিহৰ কাৰণে বহিব? ইয়াত ইন অপশ্যনটো বহাৰ এটা কাৰণ আছে। আহক কাৰণটো আমি চাওঁ। চ' হিয়াৰ we have to use in preposition before a big city, town or place. গুৱাহাটী যিহেতু অসমৰ এখন মহানগৰ, সেইকাৰণে ইয়াত ইন ব্যৱহাৰ কৰা হৈছে। যিহেতু এখন বিগ চিটি অৰ্থাৎ ডাঙৰ চিটি হয় আৰু যিকোনো ধৰণৰ এনেকুৱা ডাঙৰ জেগা অৰ্থাৎ বেংগলোৰ, চেন্নাই বা যিকোনো ধৰণৰ এনেকুৱা ডাঙৰ জেগা বা যোৰহাট আমি ক'ব পাৰোঁ, তেনেকুৱা ধৰণৰ জেগাত কি ব্যৱহাৰ কৰা হয়? ইন ব্যৱহাৰ কৰা হয় জেগাৰ ক্ষেত্ৰত। যদি ডাঙৰ জেগা হয় তেতিয়া আপোনালোকে তাত ইন ব্যৱহাৰ কৰিব। চ' আমাৰ নেক্সট কুৱেশ্যনটো হুইচ ইজ মাছ চিমিলাৰ টু দি প্ৰিভিয়াছ কুৱেশ্যন। চ' নেক্সট কুৱেশ্যনটো হৈছে হিজ ফাদাৰ লিভছ ডেছ বটদ্ৰৱা অৰ্থাৎ তেওঁৰ দেউতাক বটদ্ৰৱাত বাস কৰে। যদিও ইয়াত জেগাৰ নাম কোৱা হৈছে ইয়াত কিন্তু অপশ্যনটো চেঞ্জ হ'ব। ইয়াত আমাৰ উত্তৰটো হ'ব এট। কাৰণটো হ'ল উই হেভ টু ইউজ এট প্ৰিপজিশ্যন বিফৰ আ স্মল টাউনছ অৰ প্লেচেছ। যিহেতু ইয়াত বটদ্ৰৱা ইয়াত বটদ্ৰৱা এখন ঠাইৰ নাম কোৱা হৈছে। বটদ্ৰৱা যিহেতু এখন সৰু ঠাই। আগৰ যিটো কুৱেশ্যন কৈছিলোঁ আমি ডাঙৰ ঠাই, গুৱাহাটী বা বেংগলোৰ, চেন্নাই, যোৰহাট এনেকুৱা ধৰণৰ জেগা নহয়। এখন সৰু টাউন বা ভিলেজ যেতিয়া হয় সেইটোৰ ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰিব পাৰোঁ। ছেকেণ্ড অপশ্যন হ'ব ইয়াত শুদ্ধ উত্তৰ। চ' আশা কৰোঁ সকলোৱে বস্তুটো বুজি পাইছে যে ডাঙৰ ঠাইৰ আগত সদায় বহিব ইন আৰু সৰু ঠাইৰ আগত বহিব এট। চ' আমাৰ নেক্সট কুৱেশ্যন হৈছে দি কেট ইজ ছিটিং ডেছ দি টেবল। যে মেকুৰীটো টেবুলখনত বহি আছে অৰ্থাৎ ছিটিং বহি আছে। এই ক্ষেত্ৰত বহি থকা বুজাইছে, গতিকে ইয়াত ওপৰত বহি আছে বুজাইছে। ইয়াত ওপৰত বুলি ক'লে আপোনালোকে ভাবিব যে ইয়াত ওপৰত বুলি ক'লে এবোভ বুলি অপশ্যন এটা আছে, কিন্তু ইয়াত এবোভ নবহে। ইয়াত বহিব অপশ্যন অন। ইয়াত অন বহাৰ এটা কাৰণ আছে যে ইয়াত অন বহাৰ কাৰণ হৈছে যে ইয়াত মেকুৰীটো যেতিয়া তাত বহি আছে তেতিয়া মেকুৰীটো এটা শাৰীৰিক স্পৰ্শ হৈ আছে টেবুলখনৰ লগত। সেই ক্ষেত্ৰত যদি যিকোনো এটা বস্তু ওপৰত থাকে আৰু শাৰীৰিক সংস্পৰ্শ হৈ থাকে বহি থকা বা শুই থকা বস্তুটো লাগি থকা বস্তুটোৰ ওপৰত, তেতিয়াহ'লে ইয়াত কি বহিব? অন ব্যৱহাৰ কৰা হয়। চ' our next question is the sky is dash our head. যে আকাশখন আমাৰ মূৰৰ ওপৰত আছে। ইয়াত আগৰ কুৱেশ্যনটোৰ লগত জাষ্ট চিমিলাৰ এইটো কুৱেশ্যন যে ইয়াতো ওপৰৰ কথা কোৱা হৈছে। ইয়াত ওপৰত বুলি ক'লে এইটো অপশ্যনত কিন্তু
right answer is this the right answer of this question is above as কাৰণ আমাৰ মূৰ আৰু আকাশখন স্পৰ্শ কৰি থকা নাই ইয়াত যদি শাৰীৰিক সংস্পৰ্শ বা স্পৰ্শ হৈ থাকে সেই ক্ষেত্ৰত ওপৰত বুলি ক'লে অন বহিব আৰু যদি স্পৰ্শ হৈ নাথাকে সেই ক্ষেত্ৰত এবভ বহিব অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হ'ব এবভ যে আমাৰ মূৰৰ ওপৰত লাগি থকা নাই আকাশখন যে আমি এইটো ক্ষেত্ৰত বুজি পালোঁ যে যদি ওপৰত শাৰীৰিক কোনোবা এটা বস্তু শাৰীৰিক সংস্পৰ্শ হৈ থাকে সেই ক্ষেত্ৰত অন বহিব ওপৰত বুজালে আৰু যেতিয়া শাৰীৰিক সংস্পৰ্শ নহয় যথেষ্ট ওপৰত থাকে আমি হাতেৰে চুব নোৱাৰি যিহেতু আকাশখন সেইকাৰণে এই ক্ষেত্ৰত এবভ ব্যৱহাৰ কৰা হৈছে নেক্সট কুৱেশ্যনটো যোনটো আজি লাষ্ট কুৱেশ্যনটো যে হি উইল কাম ডেছ 6 o'clock ইয়াত প্ৰথমতে আমি লক্ষ্য কৰিব লাগিব যে সময়ৰ কথা কোৱা হৈছে 6 o'clock নিৰ্দিষ্ট সময় এটা বুজাই দিয়া হৈছে যিহেতু যেতিয়া ইয়াত নিৰ্দিষ্ট সময় বুজাই দিয়া হ'ব যে যিকোনো 7টা বজাত তেওঁ 6টা বজাত আহিছে বুলি কোৱা হৈছে হি কেম ডেছ 6 o'clock গতিকে যেতিয়া নিৰ্দিষ্ট সময়ৰ কথা কোৱা হয় তেতিয়া ইয়াত সদায় এট বহিব গতিকে আমি আজি কি শিকিলোঁ যে প্ৰথমতে আমি শিকিছিলোঁ যে ডাঙৰ ঠাইৰ আগত সদায় ইন বহে সৰু ঠাইৰ আগত এট বহে নেক্সট বুজিছিলোঁ আমি ওপৰত বুজালে দুটা শব্দ এটা above এটা on যদি শাৰীৰিক সংস্পৰ্শ হৈ থাকে আৰু ওপৰত থাকে তেতিয়া সেইটোক বুজোৱা হ'ব সেইটোত হ'ব প্ৰিপজিশ্যন on আৰু যেতিয়া শাৰীৰিক সংস্পৰ্শ নাথাকে আমি ঢুকি নাপাওঁ সেই ক্ষেত্ৰত হ'ব above বা above সলনি আমি over ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট একেবাৰে শেষত আমি বুজিলোঁ যে যেতিয়া নিৰ্দিষ্ট সময় এটা বুজোৱা হয় যেনেকৈ এই কুৱেশ্যনটোত কোৱা হৈছে 6 o'clock সেই ক্ষেত্ৰত আমাৰ কি বহিব সদায় এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমাৰ যে থেংক ইউ এভৰিৱান এট দি লাষ্ট উইচ ইউ এ ভেৰি গুড ডে চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডেটছ অল ফৰ টুডে থেংক ইউ